हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ भाले आछे मोरो खबर भाले मोर नतुन एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछो। फ्रेंड्स आज अकमान स्टाइल मारि आपनालोकर उसरत उलाइछो। एतिया मैं मार घरলৈ जाम। मैं एटु कुर्ती पिन्धिछो। ए बेटिও रेडी হৈ লৈছে। চাও মা দেখাই দিও। এয়া বেটিও रेडी হৈ লৈছে। তে মা বেটি অকমান মাৰ ঘৰত যাম। মাৰ ঘৰত আজি কিবা আছে আপোনালোকক হেকল জনাম। এতিয়া নক আপোনালোকে স্কিপ নকৰাকৈ ভিডিওটো হেকলৈ চাই থাকিব। তেতিয়া হলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। ফ্ৰেন্ডছ এয়া মাৰ ঘৰলৈ বুলি গৈ আছো। মাৰ ঘৰত গৈ আপোনালোকক লগ পাই আছো। এয়া বেটি फ्रेंड्स ये आमार घरर ओसररे सब्जी बजार है। इते तरकारी बिका है। आमार आरो बाहिरत যাব नालागे कतु यार परे आमी सब्जी किनो। मानुह आइलो आमार असुविधा নহয়। गैसत केराही बहाई जाय आनिब पारि बस्तु यार पराय न। एतो रास्ता एइबोर सब्जी गुटे इते सब्जी फल जी लागे गुटे पाबो। माछ बजारखनो आमार ओसरते है। या सब्जी লৈ बहिছে ইয়াত। এতিয়া ভিতৰৰ ফালে সোমাই যাম। এইবোৰ ফলৰ দোকান হয় आमार ओसरते फल गुरे मार घर आहि पालो। मैं आहि आलू काटत लागिছো। मार घरत आहिও काम কৰিব লাগে। ঘৰতো কৰোৱে ইয়াতো কৰি আছো। आलू খেলাই আছো। आलू কাটিব দিছে। आलू তাৰপিছতে বিলাহী পিয়াজ এইবোৰ কাটিব লাগিব। पियाज काटोते काटोते चकुर पानी ओলাই গৈছে। कांदी दिसो मैं तेतियाले सब्जीखिनि काटि लो। आपनालोक पाছত लग पाइ आछो। फ्रेंड्स ये माक आलू पियाज बिलाही নহৰু आदा गुटेखिनि मैं काटि रेडी करि दिसु। एतिया माये बनाबो। फ्रेंड्स ये माये एतिया बुटर दाली बनाय आछे। बुटर दाली सम्भार दिले। আজি কি আছে মা কৈ দিয়াছোন অলপ फ्रेंड्स ब्रो। ओ আজি বুৱাৰীৰ বাৰ্থডে আছে। हाँ बुआरीर बार्थडे फ्रेंड्स সেইকাৰণে পুরা একদম রান্ধা বাড়াত লাগি আছে। যুদ্ধ কৰি আছে পুরা রান্ধা বাড়াত। আজি কি আইটেম হ'ব কৈ দিয়া অলপ। আজি ফ্রাইড রাইস হ'ব, মাংস এফালে চাই গোৱা অলপ। ফ্রাইড রাইস হ'ব, মাংস হ'ব আৰু বুটৰ দালি আৰু লগত মিঠাই থাকিব, বেঙেনা চপ, পনীৰ। কিমান আইটেম বনাব फ्रेंड्स দেখিছেনে আপোনালোকে। আজি বুआरीर बार्थडे বুলি কথা ন সেইকাৰণে পুরা একদম লাগি আছে। এটাই লৰা बुआरीर बार्थडे আজি। কলকে ঠাই মাৰি দিছে পুরা মায়ে আপোনালোকক। फ्रेंड्स माक अकमान आपनालोকক देखुवाई दिलो। माये केमेरा सन्मुखत आहिबोलै लाजे करे तथापि आपनालोকক अकमान देखुवाई दिलो। फ्रेंड्स मैं जे কৈছিলো আজি मार घरत किबा आछे बोले किबा माने आज भाई बुआरीर बार्थडे है। সেইকাৰণে मैं आहि माक अकमान हेल्प करि दिलो। माये एतिया बुटर दाली बनाय आछे। किनु बनाय आपनालोকৰ লগত शेयर কৰিম। আৰু बार्थडे केनेকৈ सेलिब्रेशन करो हेतु आपनालोকক अकमान शेयर करि जा। तेतियाह'ले आपनालोके भिडिओটো स्किप नकराকৈ हेकলৈ চাই যাব। फ्रेंड्स एतिया मांस बनाय आछे। मांसर कालार चाक आपनालोके कि धुनिया रंगा रंगा कालार आछेने कि धुनिया आइছে मांस। एतिया पूरा फ्राई करि आछे माये। फ्रेंड्स एतिया केक काटिब हेकाने केकটো धुनियाके सजाले केन्डेले দি কেনে धुनियाके सजाइছে केकটো। फ्रेंड्स ये आमार बार्थडे का एटा केक काटिब। हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू यू, हैप्पी बर्थडे टू यू पूजा, हैप्पी बर्थडे टू यू, मे गॉड ब्लेस यू, मे गॉड ब्लेस यू। Go, happy birthday. Yo. केक खुवाई दी आछे एतिया भाइटिक।
দেখো এখানে পড়ছে দিদিকে দাও দিদিকে দাও দেখো গাছ তোমার শাড়ি দেখো আমার ভয় লাগছে ফ্ৰেণ্ডছ এয়া মায়ে আজি কি বনালে অকণমান আপোনালোক দেখুৱাই দিওঁ বুলি ভাবিছোঁ এয়া এইটো চিকেন এইটো চাই পনীৰ আৰু এইটো বুটৰ দালি আৰু এইটো ফ্ৰাইড ৰাইচ এইখিনিয়ে বনাইছে বিশেষ তেনেকুৱা একো বনোৱা নাই খাই লওঁ আপোনালোকক পাছত লগ পাই আছোঁ ফ্ৰেণ্ডছ কালি ভাত খোৱাৰ পিছত আপোনালোকৰ ওচৰত আহিব নোৱাৰিলোঁ কাৰণ লাইনটো ইমান ডিষ্টাৰ্ব কৰি আছিল লাইনো নাছিল চাৰ্জিঙত চাৰ্জো নাছিল সেইকাৰণে আপোনালোকৰ ওচৰত আহিব পৰা নাই মই এন্ধাৰতনো কেনেকৈ মই ভিডিঅ' বনাম সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'ল আৰু ৰাতি ভাত খাওঁতে 11:30 12টা মানে বাজিছে সেইকাৰণে মাৰ ঘৰৰ পৰা নাহিলোঁ ৰাতি মাৰ ঘৰতে থাকি দিলোঁ কাৰণ আজি 3 মাহ 4 মাহ হ'ল মাৰ ঘৰত যোৱাও নাই সেইকাৰণে কালি সুযোগতে মাৰ ঘৰত থাকি দিলোঁ হাজবেণ্ড আৰু শাহু গুচি আহিছিল মই আৰু ছোৱালী আছিলোঁ আজি ৰাতিপুৱা 9:30 মান বজাতে মাৰ ঘৰৰ পৰা আহিলোঁ কাৰণ শাহু আছে ভাত বনাই দিব লাগিব সেইকাৰণে মই গুচি আহিলোঁ আহি ভাবিছোঁ ভিডিঅ'টো সামৰণি মাৰোঁ কাৰণ কালিতো সামৰণি মাৰা হোৱা নাই সেইকাৰণে ভাবিছোঁ সামৰণি মাৰোঁ আজি আপোনালোকলৈ সৰুকৈ ব্লগ এটা মই আগবঢ়াইছোঁ আপোনালোকে চাই কেনেকুৱা পালে কমেণ্টত জনাব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই বহুত বহুত ধন্যবাদ দিছোঁ আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়াহে মই দিয়া ভিডিঅ'সমূহ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেতিয়াহ'লে বলক পৰৱৰ্তী অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ